हेलो फ्रेंड्स वेलकम बैक टू माय चैनल कुलदुबरी मैं आज आपलोक देखुवाम धुबुरी फुलबारी ब्रिजर हाटीर পৰা 65 नং पिलारर काम किमान दूर आगबाढ़ी मैं आपलोक देखुवाम तो आपलोके चाइ थाকক भिडिओ बहुत बाजार हब तो आपलोके चाइ थाকক भिडिओ मैं आपलोक देखुइ आछो प्रथमे जेटु हाटी नम्बर पिलार हेतु मैं आपलोक देखुइ आछो तो आपलोके चाइ थाকক किमान दूर काम आगबाढ़िसे निश्चय आपलोक सम्पूर्णभावे देखुन तो आपलोके चाइ थाকক सब हाटी नम्बर पिलार यार ऊपरলৈকে काम होइसे प्राय हेकर अवस्था पाइसे मैं आपलोक देखुइ मैं उसर पर आपलोक देखुवाम तो आपलोके चाइ थाকক भिडिओ जदि आरो आपलोके जदि मोर चेनेलটো नतुनকৈ আহিছে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাৰিব আৰু যদি ভিডিওটো ভাল লাগে তেনহলে লাইক আৰু শেয়াৰ কৰিবলৈ নেপাৰিব মই আপোনালোকৰ কাৰণে এনেকুৱা নতুন নতুন ভিডিও লৈ আহিম নতুন নতুন আপডেট দি থাকিম তো আপোনালোকে চাই থাকক ভিডিওটো এইটো 61 নম্বৰ পিলাৰ চক ইয়াৰ কাম বহুখিনি আগবাঢ়িছে নিশ্চয় আপোনালোকে গম পাইছে ভিডিওটো চাই কিমান দূৰ কাম আগবাঢ়িছে নিশ্চয় গম পাইছে মই ইয়াৰ পিছত আপোনালোকক 62 নম্বৰ পিলাৰ যেটো আছে ইয়াৰ কাম দেখুৱাম কিমান দূৰ কাম আগবাঢ়িছে চাওক এইটো 62 নম্বৰ পিলাৰ চাওক ইয়াৰ কাম বহুখিনি আগবাঢ়িছে ইয়াৰ যিবিলাক শাটাৰিং বিলাক ৰেডি কৰিছে বোধহয় আজি ইয়াৰ কাম বন্ধ ৰাখিছে মই ইয়াৰ পিছত আপোনালোকক যেটো 63 নম্বৰ যেটো প্লেয়াৰ আছে মই আপোনালোকক দেখুৱাম ইয়াৰ কিমান দূৰ কাম আগবাঢ়িছে নিশ্চয় আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক চাওক এইটো 63 নম্বৰ প্লেয়াৰ ইয়াৰ কাম বৰ্তমান চলি আছে চাওক ইয়াৰ ওপৰত বহুখিনি কাম আগবাঢ়িছে নিশ্চয় গম পাইছে বৰ্তমান কাম চলি আছে ইয়াৰ পিছত মই আপোনালোকক দেখুৱাম যেটো 64 নম্বৰ যেটো পিলাৰ মই আপোনালোকক দেখুৱাই আছো 64 নম্বৰ পিলাৰৰ কাম বহুখিনি আগবাঢ়িছে নিশ্চয় আপোনালোকে গম পাব ভিডিওটো চাই আপোনালোকে চাই থাকক আপোনালোকক দেখুৱাই আছো এইটো 64 নম্বৰ পিলাৰ চাওক ইয়াৰ কাম বহুখিনি আগবাঢ়িছে শাটাৰৰ কাম হৈছে ইয়াৰ পিছত তুমি আপোনালোকক দেখুৱাম যেটো 65 নম্বৰ যেটো পিলাৰ এইটো আপোনালোকক দেখুৱাম কিমান দূৰ কাম আগবাঢ়িছে মই আপোনালোকক দেখুৱাম তো আপোনালোকে চাই থাকক এইটো 65 নম্বৰ পিলাৰ চাওক ইয়াৰ কাম বৰ্তমান দ্ৰুতগতিত চলি আছে লেবাৰ ব্লকে কাম কৰি আছে চাওক নিশ্চয় কেনেকৈ কাম কৰিছে নিশ্চয় আপোনালোকে গম পাইছে কেনেকৈ কাম চলি আছে মই আপোনালোকক ইয়াৰ পিছৰ যিবিলাক নেক্সট যিবিলাক পিলাৰ আছে এই পিলাৰৰ কাম কিমান দূৰ আগবাঢ়িব মই নিশ্চয় আপোনালোকক দেখুৱাম তো আপোনালোকে চাই থাকক আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নেপাৰিব আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক আৰু শেয়াৰ কৰিবলৈ নেপাৰিব মই আপোনালোকৰ কাৰণে এনেকুৱা নতুন নতুন ভিডিও লৈ আহিম নতুন নতুন আপডেট দি থাকিম তো আপোনালোকে চাই থাকক ভিডিওটো